নমস্কাৰ। পোনপ্ৰথমতে আপোনালোকক মোৰ ইউটিউব চেনেল জ্ঞানদা দেৱীলৈ স্বাগতম জনাইছোঁ। আজি মই আপোনালোকৰ মাজলৈ অন্য এভাগ দিহানামৰ ভিডিঅ' লৈ আহিছোঁ। আশা কৰোঁ আপোনালোকে মোৰ ভিডিঅ'বোৰ চাই আছে আৰু চাই নিশ্চয় ভাল পাইছে। আৰু যিসকলে মোৰ ভিডিঅ'বোৰ চাই মোক আগুৱাই যোৱাত সহায় কৰিছে তেখেতসকলক মই আন্তৰিক ধন্যবাদ জ্ঞাপন কৰিছোঁ। আৰু যিসকল মোৰ ফ্ৰেণ্ডত নতুনকৈ সোমাইছে মোৰ চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি লোৱা নাই তেখেতসকলে ছাবস্ক্ৰাইব কৰি ল'ব বুলি মই আশা কৰিলোঁ। তেনেহ'লে আজিৰ দিহানামভাগ শুনিবচোন। কৃষ্ণ কৃষ্ণ হৰি কৃষ্ণ হৰি নাম গাবলৈ আহিছা আয়তি বহাঘূৰণীয়া কৰি বহি কিয়ে পাবা অ মোৰ হৰিও এখনি বৈকুণ্ঠপুৰী ৰাম ৰাম হৰি নাম গাবলৈ আহিছা আয়তি বহাঘূৰণীয়া কৰি বহি কিয়ে পাবা অ মোৰ হৰি ঐ এখনি বৈকুণ্ঠপুৰী ৰাম ৰাম হৰি নাম ল'বলৈ ভকত ভূয়সী নামক নকৰিবা হেলা হৰি নামে নিস্তাৰ কৰিব মৰণ সাগৰৰে বেলা ৰাম ৰাম হৰি নাম গাবলৈ আহিছা আয়তি বহাঘূৰণীয়া কৰি বহি কিয়ে পাবা অ মোৰ হৰি ঐ এখনি বৈকুণ্ঠপুৰী ৰাম ৰাম হৰি নাম ল'বলৈ কিয় হেলা কৰা কিবা বস্তু হ'ব হানি মানৱী দেহাতি কৰে তুলো বোলো যেন কচুপাতৰ পানী ৰাম ৰাম হৰি নাম গাবলৈ আহিছা আয়তি
বহাঘূৰণীয়া কৰি বহি কিয়ে পাবা অ মোৰ হৰি ঐ এখনি বৈকুণ্ঠপুৰী বহি কিয়ে পাবা অ মোৰ হৰি ঐ এখনি বৈকুণ্ঠপুৰী বহি কিয়ে পাবা অ মোৰ হৰি ঐ এখনি বৈকুণ্ঠপুৰী। কৃষ্ণ কৃষ্ণ হৰি অ